নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে খন্দিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ প্ৰতিদিনে চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ কিয়নো আজি পুৱাৰ ভাগৰ পৰা ৰাজ্য অন্ধকাৰ দিনৰ ভাগত দেখিবলৈ পোৱা গৈছে দিনতেই অন্ধকাৰ হৈ পৰিছে কিয়নো ঘন কুঁৱলী পৰিছে এবাৰ ৰাজ্যত ভিন্ন প্ৰান্তত জনজীৱন ব্যাহত হৈ পৰিছে। দিনতে দেখিবলৈ পোৱা গৈছে দিনৰ ভাগত এতিয়া প্ৰচণ্ড কুঁৱলী পৰিছে আৰু অত্যাধিক ঠাণ্ডা পৰিছে ৰাজ্যৰ ভিন্ন প্ৰান্তত এতিয়া হাড় কঁপোৱা জাৰ আৰম্ভ হৈছে আৰু দেখিবলৈ পোৱা গৈছে ৰাজপথত বাহন চলাওঁতে এবাৰ অসুবিধা হৈছে চালকসকলক। আপুনি যদি ৰাজপথত বাহন লৈ ওলাইছে তেন্তে 10 বাৰ ভাবক কিয়নো অত্যাধিক ঠাণ্ডা পৰিছে অত্যাধিক কুঁৱলী পৰিছে আৰু দেখিবলৈ পোৱা গৈছে আজি পুৱাৰ ভাগৰ পৰা এতিয়ালৈকে বাহন চলাওঁতে এবাৰ বহুত অসুবিধা হৈছে কিয়নো আজি পুৱাৰ ভাগৰ পৰা ৰাজ্যৰ ভিন্ন প্ৰান্তত এতিয়া ঘন কুঁৱলী পৰিছে ঠায়ে ঠায়ে কিনকিনীয়া বৰষুণ হোৱা পৰিলক্ষিত হৈছে আৰু এয়া ৰাজপথত দেখিবলৈ পোৱা গৈছে বিশেষকৈ ঘন কুঁৱলীয়ে ছানি ধৰিছে আৰু তাৰ পিছতে হাড় কঁপোৱা জাৰত এইবাৰ ৰাজ্যবাসী। পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যত পুনৰ বনভোজকাৰী বাহন দুৰ্ঘটনাত পতিত হৈছে 20 গৰাকীকৈ যাত্ৰী গুৰুতৰভাৱে আহত হৈছে। নৱবৰ্ষৰ আৰম্ভণিতেই দেখিবলৈ পোৱা গৈছে বিভিন্ন ঘটনাৰ সন্মুখীন হৈছিলে বনভোজকাৰী দল আৰু এইবাৰ দেখিবলৈ পোৱা গৈছে ৰাজ্যত পুনৰ বনভোজকাৰী বাহন দুৰ্ঘটনাত পতিত হৈছে। এল্ট্ৰ আৰু ট্ৰেভেলাৰ বাহনৰ মাজত মুখামুখি সংঘৰ্ষ হৈছে আৰু তাৰ পিছতেই 20 গৰাকীকৈ লোক গুৰুতৰভাৱে আহত হৈছে। নিয়ন্ত্ৰণ হেৰুৱাই খাৱৈত বাগৰি পৰিছে এখন ট্ৰেভেলাৰ বাহন আৰু দুৰ্ঘটনাত পতিত হৈছে 20 গৰাকীকৈ যাত্ৰী গুৰুতৰভাৱে আহত হৈছে। সংকটজনক অৱস্থাত 10 জনক শিলচৰ মেডিকেল কলেজলৈ ইতিমধ্যে প্ৰেৰণ কৰা হৈছে। দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰিছে এল্ট্ৰ বাহনৰ চালক। আহতসকলক ততাতৈয়াকৈ হস্পিটেলত ভৰ্তি কৰোৱা হৈছে আৰু অধিকাংশই ছাত্ৰ ছাত্ৰী বুলি ইতিমধ্যে জানিব পৰা গৈছে। হাইলাকান্দিৰ কালীনগৰৰ 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই ঘটনা।